Good morning friends. Market already open হৈ গৈছে 948 হৈছে এতিয়া আৰু মাৰ্কেটে দেখিছে না আমাৰ যোৱাকালি যিখিনি লেভেল এনালাইসিস কৰিছিল সকলোখিনি ৰেসপেক্ট কৰিছে অলমোস্ট থাৰ্ড টাৰ্গেটলৈকে গৈছিলে প্ৰথম টাৰ্গেটটো আছিল আমাৰ এই ব্লেক লাইনডাল আছিল আমাৰ ট্ৰেড লোৱা কিন্তু আজি অলৰেডি গ্যাপ আপ ওপেন হ'ল সেইটো কাৰণে আপোনালোকে তাত ট্ৰেড ল'ব নোৱাৰিলে কিন্তু আমাৰ প্ৰথম টাৰ্গেটটো তথাপিও আছিল 44767 সেকেন্ড টাৰ্গেট আছিল আপোনাৰ 44989 এটো থাৰ্ড টাৰ্গেট আৰু প্ৰথম টাৰ্গেট আছিল 44555 আৰু মাৰ্কেটে চাওক মই আপোনালোকক এই কাৰণে ভিডিওটো বনালো যে 44989 এইখিনিলৈকে হয়তো মাৰ্কেট যাবও পাৰে নাযাবও পাৰে কিন্তু এই জায়গাখিনি আপোনাৰ মই যেটো 1 ডেজ যোৱাকালি আপোনাৰ চাৰ্টত দেখিব এটা ফিবোনাচি লেভেল আছে ইয়াত ঠিক আছে ইয়াত ফিবোনাচিৰ 0.5 লেভেলটো আছে মানে 50% যিখিনি আমাৰ মাৰ্কেট ফল হৈছিল তাৰ এটা 50% এইখিনি হয় সেই কাৰণে মাৰ্কেটখিনি হয়তো এইখিনিত এটা আপোনাৰ ৰিভাৰ্সাল ল'ব পাৰে সো ভালকে মন দি আপোনালোকে ট্রাই কৰক আৰু যদি প্ৰফিট অলৰেডি আছে আপোনালোকে বুক কৰি পেলাই এই জায়গাখিনিত আপোনালোকে চাওক কি কৰিব বিচাৰিছে মোৰ মতে লাগিছে মাৰ্কেট হয়তো 44000 এবাৰ 989 এই লেভেলটোৰ ওচৰে পাজৰে গৈ পেলাই তলফালে অহাৰ চান্স আছে সো এটো কাৰণে আজি ইমান ওপৰলে আৰু যোৱাৰ মই চান্স কম দেখিছো অলৰেডি 425 পইণ্ট উঠি আছে সো লেটস সি কিন্তু এই লেভেলটো ইম্পৰ্টেন্ট লেভেল হ'ব আজি আৰু তাতে এক্সপায়াৰি আছে ভালকে মনত ৰাখিব সো এটো কাৰণে আপোনালোকে বেছি আশা নকৰিব সৰু সৰু ট্ৰেড লৈ ওলাই যাওক